মাবিলে আজি অতিথিহঁতৰ আশ্ৰমখন ভাঙি পেলাবলৈ নতুনকৈ ষড়যন্ত্ৰ কৰিব। নমস্কাৰ বন্ধুবান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মই পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব মন্দিৰা আজি অতিথিৰ ওচৰলৈ আহিব আৰু অতিথিৰ ওচৰলৈ আহি তুমি চিন্তা কৰিব নালাগে, আমি তোমাৰ লগত সকলো আছোঁ বুলি অতিথিৰ আগত ক'ব। আৰু এতিয়া দৰিকাই বৰ কেৱল এটাই চিন্তা বুলি মন্দিৰৰ আগত কোৱাত মন্দিৰাই মই সেইটো বুজি পাইছোঁ, সেইটো হৈছে দেউতাই কেতিয়াও তোমাক বোৱাৰী হিচাপে মানি ল'ব নোৱাৰে বুলি অতিথিৰ আগত কোৱাত অতিথিৰ মনটো বহুত বেয়া লাগিব। এতিয়া বাৰু অতিথিয়ে মন্দিৰাক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত অতিথিৰ পেহীয়েকে আশ্ৰমখনৰ কথা চিন্তা কৰি বহি থাকিব আৰু যদিহে আশ্ৰমখন ভাঙি পেলায় তেনেহ'লে ল'ৰা ছোৱালীবোৰক বাৰু মই কলৈকে লৈ যাম বুলি চিন্তা কৰি থাকিব। আৰু সেই সময়তে আশ্ৰমৰ ছোৱালী এজনী পেহীয়েকৰ ওচৰলৈ আহি পেহী আপোনাৰ কি হৈছে, কালিৰ পৰা আপুনি এনেকৈ চিন্তা কৰি আছে বুলি পেহীয়েকক সুধিব। আৰু তেতিয়া পেহীয়েকে চকুৰ আগত যেতিয়া পৰাজয় দেখাব তেতিয়া চিন্তা নকৰি কি হ'ব বুলি ছোৱালীজনীৰ আগত ক'ব। এতিয়া বাৰু অতিথিৰ পেহীয়েকে অতিথিলৈ ফোন কৰি এই সকলোবোৰ কথা ক'ব নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আদিৰ মাকে দৰিকাক তোৰ দেউতাৰে এতিয়াও অতিথিক নিজৰ বোৱাৰী হিচাপে মানি ল'বই পৰা নাই, এতিয়া বাৰু মই কি কৰোঁ বুলি দৰিকাক প্ৰশ্ন কৰিব। আৰু এতিয়া দৰিকাই আমি যেনেকে নহওক দেউতাক বুজাবই লাগিব বুলি মাকৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।